নমস্কাৰ বন্ধু বান্ধৱীসকল, বিকে ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আজি মই অন্য এটা প্ৰিন্সেছ কাট ব্লাউজ কাটিব ওলাইছোঁ। ব্লাউজটোৰ মেজাৰমেণ্টটো এনেকুৱা ধৰণৰ। বেক লেন্থ যোনটো সেইটো হৈছে 13, ফ্ৰণ্ট লেন্থ 14.14 মানে 14 ইঞ্চি 2 চুটা, আপাৰ চেষ্ট 34, মেইন চেষ্ট বাষ্ট ৰাউণ্ড যিটো সেইটো 36, ৱেষ্ট 28, শোল্ডাৰ 14, আৰ্ম হোল 16, বাইচেপ 13, স্লিভছ 10, তাত ৰাউণ্ড হ'ব 9.5, ফ্ৰণ্ট নেক 7.5, বেক নেক 10, বাষ্ট পইণ্ট 9, এপেক্স টু এপেক্স 7.5। আহক আমি এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে আমি চিধাকৈ হাফ ইঞ্চত এটা মাৰ্ক দিব লাগিব। বেক লেন্থটো আছে আমাৰ 13, গতিকে টোটেল আমি 14 ল'ব লাগিব। এইটো লৈ ল'লোঁ। তাৰপিছত আমাৰ যোনটো চেষ্ট আছে, আপাৰ চেষ্ট, সেইটো 34, তাৰ 6 ভাগৰ এভাগ প্লাছ হাফ ইঞ্চ, এইখিনি প্লাছ হাফ ইঞ্চি, এইটো 614। স্কেলৰ সহায়ত আমি এনেকুৱাকৈ মাৰ্ক কৰি দিম। দিলোঁ। এতিয়া আমাৰ শোল্ডাৰটো আছে 14, 14ৰ আধা 7। যদি আমাৰ বেক নেক 10 হয়, 10 হ'লে আমাৰ এইটো 2 ইঞ্চ মাইনাছ কৰিব লাগিব, এইটো। এতিয়া ইয়াতে কিমান থাকিল? 5, ইয়াতে 5 প্লাছ হাফ ইঞ্চি, 5 হাফত দি দিলোঁ, 5 হাফত দি দিলোঁ। এতিয়া আমাৰ আপাৰ চেষ্টটো কিমান আছে? 34, 34ৰ 4 ভাগৰ এভাগ হ'লে 8 হাফ, এইটো মাৰ্জিন 1.5 ইঞ্চ। ৱেষ্ট কিমান আছিলে আমাৰ? 28, 28ৰ 4 ভাগৰ এভাগ 7, এইটো 7। তাৰপিছত আপুনি বেক টেকিনটোৰ কাৰণে 1.25 ইঞ্চি, তাৰপিছত মাৰ্জিন 1.5 ইঞ্চি, এইটো দিলোঁ। এতিয়া টেকিনটো আচলতে হ'ব ক'ত? এইখিনি জেগা, তাৰ মিডিল, এইটো ইয়াতে 1.25 ইঞ্চি যোনটো আমি দিছিলোঁ 3/4, এইটো এইখিনিলৈকে হ'ল। এতিয়া আমাৰ ইয়াতে ষ্ট্ৰেপডাল থাকিব 2 ইঞ্চ, এইটো 2 ইঞ্চ, এইফালে এইখিনি চিলাই যাব, এইখিনিত কাটিং হ'ব, এইখিনিত চিলাই হ'ব, এইখিনিত কাটিং হ'ব। এতিয়া ইয়াতে কিমান থাকিলে? 2 হাফ। নেক ডিপ কিমান আছিলে? 10, এইটো 10, ইয়াৰে পৰা ধৰি পেলাই ইয়াতে 10, ইয়াতে আমাৰ 2 হাফ আছিলে, ইয়াতে আমি 3 দিব পাৰিম, 3। এতিয়া ধুনীয়াকৈ মাৰ্কখিনি কৰি লওক। তাৰপিছত ইয়াতে আমাৰ 1 ইঞ্চ ৰাখিব লাগিব, এনেকুৱাকৈ 1 ইঞ্চ। আৰু আৰ্মহোলৰ শ্বেপটো ক'ত হ'ব? আচলতে ইয়াতে, ইয়াৰে মিডিল, এইখিনি যিমান আছে ইয়াৰ মিডিল, এইটো এইখিনি হ'ল।
এতিয়া ফ্ৰেঞ্চ কাৰ্ভডাল ল'ব, লৈ পেলাই এইখিনি আৰু এইখিনি কানেক্ট কৰি দিয়ক। ইয়াৰে পৰা এই মাৰ্কটো দিছিলোঁ দেখিছে, এইটো ইয়াতে কানেক্ট কৰিছোঁ আৰু এইটো পইণ্ট এইখিনি লৈ পেলাই মাৰি দিয়ক এনেকুৱাকৈ। বাছ, এতিয়া আপোনাৰ নেকটো যি ষ্টাইলত দিব খোজে দিব পাৰিব। মই ইয়াতে ৰাউণ্ডে দি থৈ দিম, আপোনালোকৰ যি ইচ্ছা সেইটো দিব পাৰিব। এইটো ৰাউণ্ড কি সুন্দৰ হৈছে। মই যেনেকৈ কৰিছোঁ আপোনালোকেও তেনেকৈ কৰিব, বঢ়িয়া হ'ব। বাছ, হৈ গ'ল আমাৰ বেক পাৰ্ট। এতিয়া যদি আপোনালোকে ভাবে যে এইটো আমি বেক চাইডেদি আমি হুক পট্টি দিম, বেক চাইডে অ'পেন দি দিম, তেতিয়াহ'লে আপোনাৰ এইফালে হাফ ইঞ্চি কাপোৰ ৰাখিব লাগিব। সেইটো মই কাটিং যেতিয়া কৰিম তেতিয়া আপোনালোকক আৰু বুজাই দিম। তথাপি মই আজি আৰু কৈ দিছোঁ লগতে, ইয়াতে হাফ ইঞ্চি ৰাখিব লাগিব যদি বেক অ'পেন হয়, নহ'লে ঠিকে আছে। ফ্ৰণ্টত যদি দিয়ে তেনেহ'লে ফ্ৰণ্টত, আৰু বেকতে যদি হয় তেনেহ'লে বেক চাইডে এনেকুৱাকৈ ৰাখিব লাগিব। চাওক, আৰ্ম হোলটো আমাৰ একদম ঠিকে আছে, 16। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো আৰম্ভ কৰিম। বেক পাৰ্টটো চিধা আপোনালোকে ইয়াতে লৈ ল'ব, চিধা এইখিনিত লৈ ল'লে আমাৰ বেকৰ লেন্থটোতো আমি দি দিছিলোঁ, গতিকে ফ্ৰণ্টৰ লেন্থটো কিমান আছিলে? 14¼ মানে ইয়াতে আমি বেকটোতকৈ ফ্ৰণ্টটো আমাৰ 1¼ বেছি আছে, গতিকে আমি বেকটোতকৈ 1¼ ইয়াতে বেছিকৈ ৰাখিম, হৈ গ'ল। এইটো লেন্থটো এনেকুৱাকৈ ৰাখিলোঁ, আৰু এইফালে আমি এই যোনটো মাৰ্ক দিয়া আছিলে এই মাৰ্কটো আমি উঠাই ল'ম। এইটো আগতে উঠাই ল'লোঁ আমি। তাৰপিছত এই চিনটো মাৰি ল'লোঁ, এইটো মাৰি ল'লোঁ। এতিয়া আমাৰ ফ্ৰণ্ট নেকটো কিমান আছিলে? ফ্ৰণ্ট নেকটো আমাৰ 7½ আছিলে, শ্বল্ডাৰ 14 আছিলে, গতিকে 7ত ধৰিলোঁ হাফ, 14ৰ আধা 7 হৈ গ'ল। এতিয়া আপোনাৰ যদি ফ্ৰণ্ট নেকটো যদি আপোনাৰ 7 হয় তেনেহ'লে এইটো 1½ মাইনাছ হয় শ্বল্ডাৰ, আৰু যদি 7½ হয় তেনেহ'লে এইটো এক্সট্ৰা বেছি এইফালে হৈ গ'ল। ইয়াতে কিমান থাকি গ'ল এতিয়া? 5½ ইয়াতে 5½তকৈ হাফ ইঞ্চি কম, মানে ইয়াতে হৈ যাব 5। এইটো এইখিনিলৈকে হ'ল। এতিয়া আমাৰ বাষ্ট পইণ্ট কিমান আছে? বাষ্ট পইণ্ট আছিলে আমাৰ 9। 9ৰ লগত হাফ ইঞ্চি প্লাছ কৰি এনেকুৱাকৈ ল'ব পাৰে। 9 যদি হয় এইটো হাফ ইঞ্চি প্লাছ কৰি ল'ব লাগিব, কাৰণ এইফালে ষ্টিচিঙত যাব চিলাইত, এইটো 9½ হৈ গ'ল। আৰু যদি নহয় মই এইখিনি চিলাইৰ পৰা বাদ দি কৰিম, তেতিয়া আমাৰ এই চিলাইৰ পৰা বাদ দিলে এইটো 9 হৈ গ'ল। এই মাৰ্কটো আমি এতিয়া কৰি ল'ব লাগিব, এইটো কৰি ল'লোঁ। বাছ, এই মাৰ্কটো যে আছিলে এই মাৰ্কটোৰ পৰা এই মাৰ্কটো
এনেকুৱাকৈ চিন এটা মাৰি লওক হৈ গ'ল এতিয়া আমাৰ মেইন বাস্ট্ৰাউণ্ডটো কিমান আছিলে 36 36ৰ লগত 2 প্লাছ কৰিলে কিমান হয় 36 প্লাছ 2 ইকুৱেল টু 38 38ক এতিয়া আমি হৰণ কৰিব লাগিব মানে ভাগ কৰিব লাগিব 4 ভাগ কিমান হ'ব 9 হাফ এতিয়া আমাক 9 হাফ লাগে এইখিনিত এটো 9 হাফত আমি মাৰ্কটো দি ললো তাৰ পিছত এইখিনিত আমি 1 ইঞ্চি ৰাখিব লাগিব এটো দি দিলো আৰু ইয়াৰে পৰা এইখিনি যিমান আছে তাৰ হাফ এইখিনি দি দিলো এতিয়া আমি ফ্ৰেঞ্চ কাৰ্ভৰ সহায়ত এনেকুৱাকৈ মাৰ্কটো কৰি ল'ব লাগিব কৰি ললো এতিয়া আমাৰ কি কাম আহিলে প্ৰিন্সেছ কাট ব্লাউজৰ এই ইয়াতে যে পফটো হ'ব হেতু হ'ব লাগিলে ইয়াতে কিমান জায়গা এৰিলে আপনার এই বস্তুটো হ'ব পফটো হ'ব যদি আমাৰ 36 হয় তেনেহলে ইয়াত আমাৰ ৰাখিব লাগিব আগতে আমি ওয়েস্টটো ভাগ কৰি লওঁ 28 তাৰ 4 ভাগৰ এভাগ কিমান হল 7 ইয়াতে পফটোৰ কাৰণে লাগিব আমাক 2.5 ইঞ্চি এটু 2.5 ইঞ্চি দি দিলো এতিয়া আমাৰ সাইডত যোনটো মার্জিন আছিলে হেতু 1.5 ইঞ্চি এটু দি দিলো 1.5 ইঞ্চি ইয়াতে 1.5 ইঞ্চিটো মার্ক দিয়া নাছিলো এটু দি দিলো হৈ গল এতিয়া আমাৰ এপেক্স টু এপেক্স আছিলে 7 হাফ 7 হাফৰ আধা এটু 7 হাফ 3/4 এটু এতিয়া 3/4 পৰা কিমান মাইনাস কৰিব লাগিব এইখিনি জায়গাত আপনি সিধা এইখিনি লৈকে লৈ গল যিমান আছিলে হিমান তাৰ পৰা মাইনাস কৰক আপুনি 1.5 ইঞ্চি মানে 3/4 1 ইঞ্চি 2 সুতা কম এটু এটু চিন দি ললে লোৱাৰ পিছত ইয়াতে আমি কিমান ৰাখিছিলো 2.5 ইঞ্চি এই 2.5 ইঞ্চিটো ইয়াতে এটা মার্ক দিল হৈ গল এইখিনি এতিয়া আমি ইয়াতে কানেক্ট কৰিম এটু মার্ক দিলাম এটু মার্ক দিলাম এইখিনিলৈকে হৈ গল এতিয়া আমাৰ এইখিনি জায়গাত আমাৰ করসেট মানে প্রিন্সেস যোনটো কাট হ'ব এইখিনিত কোনখিনি জায়গাত যাব ইয়াতে আছে এই যোনখিনি জায়গা ইয়াতে 2 সুতা ইফালে এনেকুৱাকে লওক এই চিনটোৰ পৰা এই চিনটো এনেকুৱাকে মিলাই লওক আগতে এটু দিলু তাৰ পিছত আমি ইয়াতে যোনটো মাইনাস কৰিম এইখিনি জায়গা এইখিনি কিমান মাইনাস কৰিম ইয়াতে আমাৰ কিমান আছিলে 2.5 ইঞ্চি 2.5 আধা কিমান 1 ইঞ্চি 2 সুতা এইটু 1 ইঞ্চি 2 সুতা এইটু আমি এনেকুৱাকে মাইনাস কৰি লম তাৰ পিছত আমি এনেকে চিনটো দি লম লোৱাৰ পিছত এতিয়া আমি এইখিনি জায়গা জুখি চাব লাগিব ইয়াতে কিমান আছে 5 এক সুতা সিধা আমি এনেকুৱাকে ঘূৰাই দিয়ক যত পৰিছে 5 এক সুতা ইয়াতে মার্কটো কৰি দিয়ক এইফালে হৈ গল এতিয়া এইফালে হাফ ইঞ্চি মাইনাস এইখিনি হৈ গল এইখিনি এইখিনিলৈকে হল এতিয়া আপনি ফ্রেঞ্চ কার্ভডাল লওক আৰু
ইয়াতে আমাৰ এইখিনি জেগা কিমান আছে 6 ইঞ্চিৰ 100টা কম চিধা আপুনি এইখিনিতে ধৰি এনেকুৱাকৈ লওক ক'ত আছে 6 ইঞ্চিৰ 100টা কম এইখিনিত আছে তাৰপিছত এইফালে 1.5 ইঞ্চি মানে 3/4 1 ইঞ্চিৰ 200টা কম ইয়াতে মাইনাছ কৰক এতিয়া আপুনি এই চিনটো ইয়াতে স্কেলৰ সহায়ত মাৰি লওক এইটো হৈ গ'ল এতিয়া আমাৰ আসলতে এইটোৰ কাৰণে ব্লাউজৰ বাছ ডেপথটো ল'ব লাগে ডেপথ নল'লে কি হয় অলপ মুস্কিল হয় ফিটিঙত ইমান ঠিক নহয় এতিয়া ইয়াৰ সূত্ৰও আছে সূত্ৰমতে দিলেও ফিটিং হৈ যাব সেইটোৰ কোনো প্ৰব্লেম নাই কিন্তু মেজাৰমেণ্টটো ল'লে ভাল এতিয়া আমি সূত্ৰমতে জানি লওঁ কেনেকুৱা হ'ব লাগে এনেকুৱাকেও 100% ফিটিং হ'ব যোনটো আমাৰ মেইন চেষ্ট আছে সেইটো আছিল আমাৰ 36ৰ 12 ভাগৰ এভাগ 12 ভাগৰ এভাগ হ'লে 3 ইঞ্চ এইটো 3 ইঞ্চ ইয়াতে চিনটো দি লওক এইটো 3 ইঞ্চ তাৰপিছত এই স্কেলডালেৰে এনেকুৱাকৈ মাৰ্ক কৰক তাৰপিছত এইফালে এনেকুৱাকৈ দিয়ক এইখিনিলৈকে আপোনালোকে বুজি পাইছে ইয়াতকৈ আৰু ধুনীয়া মই ভাবোঁ নহ'ব এইখিনি যিখিনি হৈছে বহুতেই ভাল হৈছে আৰু আপোনালোকে এনেকুৱাকৈ কৰিব খুবেই ভাল হ'ব এতিয়া এইখিনিত আপোনালোকে এনেকুৱাকৈ মাৰিব তাৰপিছত এইখিনিও এনেকুৱাকৈ কৰিব চাওক কি সুন্দৰ হৈছে এনেকুৱাকৈ কৰিব আপোনালোকে ইয়াতে এতিয়া আমাৰ এই যোনটো ষ্ট্ৰেপডাল আছিলে ইয়াতে টোটেল আমাৰ কিমান জেগা আছে এইটো ইয়াতে মাৰ্কটো উঠাই ল'ব এইখিনি উঠাই ল'লোঁ লোৱাৰ পিছত ইয়াতে কিমান জেগা থাকি গ'ল 2.5 ইঞ্চি 100টা ইয়াতেও আপুনি 2.5 ইঞ্চি 100টা জেগা লওক এইটো ল'লোঁ ফ্ৰণ্ট নেকটো আমাৰ 7.5 আছে ইয়াৰে পৰা 7.5 ক'ত হয় তেৰাকৈ এনেকুৱাকৈ ল'ব ইয়াতে 7.5 হৈ গ'ল এইখিনি মাৰ্ক কৰি লওক তাৰপিছত এইটো নেক ৰাউণ্ড কৰিম মই এইটো ৰাউণ্ড দি দিলোঁ এতিয়া আমাৰ প্ৰিন্সেছ কাট ব্লাউজ মোটামুটি হৈ গৈছে এতিয়া কাটিং কৰিলে আপোনালোকে বুজি পাব আৰু এটা কাম আছে এইখিনি জেগা যে আছে এইফালে আপোনালোকে 1/2 ইঞ্চি মাইনাছ কৰিব এইফালে কাটি পেলাব এইখিনি এইটো এনেকুৱাকৈ চিন দি দিব এইটো এতিয়া কমপ্লিট এতিয়া মই কাটিব পাৰোঁ কাটিম কেনেকুৱাকৈ এইটো
এনেকুৱাকৈ আপোনালোকে মিলাই চাবও পাৰে এইটো চাওক হৈ গৈছে চাওক এইটো কি সুন্দৰকৈ বহিছে এনেকুৱাই হ'ব লাগিব এতিয়া আমাৰ নেকটো মই বাৰু ৰাউণ্ডে দিছোঁ ৰাউণ্ডটো এনেকুৱাকৈ কাটি ল'ব আৰু শোল্ডাৰ যে আছিলে শোল্ডাৰৰ এইটো চাইডে 1.5 সূতামান কাটি দিব 1.5 সূতাৰ পৰা 2 সূতা ডাউন দি দিব এইফালে শোল্ডাৰৰ ফালে আউট শোল্ডাৰ এইখিনি মই এইখিনি জায়গা কাটি পেলালো এতিয়া এইখিনি হৈ গৈছে ফ্ৰন্ট হৈ গ'ল এতিয়া হাত বাকি হাতটো আমি কাটিম এতিয়া এনেকুৱাকৈ ফোল্ড কৰি ল'ব প্ৰথমতে এইফালে হাফ ইঞ্চি চিলাইৰ কাৰণে ৰাখিব এনেকুৱাকৈ তাৰপিছত আমাৰ হাতৰ লেন্থটো কিমান আছিলে 10 এইটো 10 আৰু চিলাইৰ কাৰণে হাফ ইঞ্চি এইটো হৈ গ'ল ইয়াতে আমাৰ ৰাউণ্ডটো কিমান আছিলে 9.5 তাৰ আধা কিমান 9.5ৰ আধা এইটো 5 ইঞ্চিৰ 2 সূতা কম এইফালে এইটো এতিয়া আমাৰ বাইসেপটো কিমান আছিলে 13ৰ আধা 6 হাফ তাৰ লগত আপোনালোকে অকণমান মানে 1 সূতা অলপ বেছিকৈ ল'ব এইটো তাৰপিছত আপোনালোকে এনেকুৱাকৈ ধৰি ল'ব যে এইটো মিলিছে না নাই এইখিনি জায়গাতকৈ বাইসেপতকৈ আৰ্মহোলৰ এইখিনি 2 সূতামান বাহিৰৰ ফালে যাব লাগে এইটো এইটো হৈ গ'ল এইটো মই এনেদৰে টানি দিলোঁ তাৰপিছত ইয়াক আপোনালোকে এইটোৰ হাফ কৰক এইটো ইয়াৰে হাফ কৰক এইটো আৰু এইখিনিৰ হাফ কৰক এইটো ইয়াৰে পৰা ফ্ৰেঞ্চ কাৰ্ভডালেৰে এনেকুৱাকৈ ল'ব এই 3 নম্বৰ চিনটোত সিধা এনেকুৱাকৈ টানি দিব হৈ গ'ল
তাৰপিছত এনেকুৱাকৈ দিব। এইটো হৈছে বেক পাৰ্ট। আৰু ফ্ৰণ্ট পাৰ্টটো কেনেকুৱাকৈ হ'ব, এই যোনটো মাজৰ চিন 2 নম্বৰ, এইটো এনেকুৱাকৈ ইয়াতে লাগিব। তাৰপিছত এইখিনি ইয়াতে, এইটো আৰু ইফালে 1.5 ইঞ্চিটো মাৰ্জিন, এইটো এইটো বেক যোনটো, এইটো বেক সাইডে হ'ব। এইটো এতিয়া আমি এইখিনি কাটি উলিয়াই ল'ব লাগিব। এইখিনি মানে এইটো সাইড ফ্ৰণ্ট হ'ব, এইটো সাইড। চাওক আমাৰ সুন্দৰভাৱে হৈছে হাতখন। কিছুমানে যেনেকৈ তেনেকৈ কাটি দিয়ে, এইবিলাকৰ সূত্ৰ আছে আচলতে। মই সূত্ৰমতে দি দিলোঁ আপোনালোকক। মই যেনেকুৱাকৈ কাটিছোঁ তেনেকুৱাকৈ কাটিব, দেখিব বহুত ভাল হ'ব। এইটো আমাৰ হাত হৈ গ'ল। এইটো বেকটো এইটো। এতিয়া আমাৰ এইটো ফ্ৰণ্ট হৈ গ'ল, এইখিনি ফ্ৰণ্ট। ইয়াত আমি কাটিম কেনেকৈ, এইটো অনফল্ড, মানে এইটো ফল্ড আছে কাপোৰটোৰ। এইটো বেক পাৰ্টটো তেনেকুৱা। আৰু ইয়াতে মই চিলাইৰ কাৰণে এইখিনি ৰাখিয়ে থৈছোঁ। তো ইফালে আৰু ক'তো নাৰাখিলেও কথা নাই। হাতখন গ'ল, বেকটো গ'ল। ইয়াতে কেৱল আপোনালোকে ডিঙিটো কাটি ল'ব এনেকুৱাকৈ। এতিয়া আহিল ফ্ৰণ্ট পাৰ্টটো। ফ্ৰণ্ট পাৰ্টটোৰ যদি আপোনালোকে ফ্ৰণ্ট পাৰ্টত শুকাই দিয়ে, ফ্ৰণ্ট চাইডেদি পিন্ধা হয়, তেতিয়া এইফালে 1/2 ইঞ্চি ৰাখি ল'ব। আৰু এইটো আৰু এইটো বস্তু যে জইন হ'ব, তাৰ বাবে এইখিনিত 3 সূতা আৰু এইটো সাইডত 3 সূতা, বাছ হৈ গ'ল। আৰু ইয়াতে কোনো কাম নাই। এতিয়া প্ৰিন্সেছ কাট ব্লাউজ মই কাটি দেখালোঁ আপোনালোকক। আপোনালোকে ঘৰত তেনেকুৱাকৈ চেষ্টা কৰিব আৰু তেনেকুৱাকৈ কৰিব যেনেকুৱাকৈ মই কৰিছোঁ। মই ভাবোঁ তেনেকুৱাকৈ কৰিলে খুবেই ভাল হ'ব। ভবা কথা নহয়, আচলতে এইটো সত্য কথা। ভাল মেথডত কৰা কাম। গতিকে আপোনালোকেও তেনেকুৱাকৈ চেষ্টা কৰিব। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে আপোনালোকৰ, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।